আজি একচুৱেলি 15 আগষ্ট, চ' আমি ৰাতিপুৱা আহিম বুলি ভাবিছিলোঁ, পেৰেড চাম ইয়াত হেৰি কৰিম, তো অহা নহ'ল একচুৱেলি। আমি টিভিত চালোঁ এইটো লালকিল্লা বনাইছে বুলি, তো এতিয়া আবেলি আহিলোঁ। তাৰমানে ৰাতিপুৱা ভাগত পূৰা ৰ'দ দিছিলে একদম, আৰু বাচ্ছাক লৈ ৰাতিপুৱা ভাগত অহাটো মানে অসম্ভৱ হৈ যায়। চ' সেইটো কাৰণে আমি এতিয়া চাব আহিলোঁ আবেলি, এতিয়া যিহেতু অকণমান ঠাণ্ডা পৰিৱেশ এটা পাইছোঁ। তুমি এইটো ইয়াত যেনেকুৱা আপোনালোকে দেখিব পাইছে, ইয়াত লালকিল্লা বনাইছে, আৰু লালকিল্লাটো ভালে বনাইছে। আৰু হেলিকপ্টাৰ, ই আকৌ হেলিকপ্টাৰ কৰি আছে, হেলিকপ্টাৰ চাব। হেলিকপ্টাৰ আহিছিল ৰাতি পুৱা, মানে মই তাক কৈছিলোঁ একচুৱেলি যে বহুত আগৰ পৰা যে আমি 15 আগষ্ট এই পেৰেড চাব যাম, আৰু হেলিকপ্টাৰখন এখন আহে যে ইয়াৰ ওপৰেদি পুষ্প পেলাই যায়, ফুল। চ' সেইটো মই তাক কৈছিলোঁ, সি এতিয়া কৈ আছে হেলিকপ্টাৰ ক'ত। তো একদম ভালেই লাগিছে লালকিল্লাটো। বাকী আহিব নোৱাৰিলোঁ, ৰাতিপুৱা বেয়া লাগি আছে। চ' এতিয়া আহিছোঁ, তথাপিও চাব পাৰিছোঁ। চ' ভাল লাগিছে। আৰু এতিয়া খোলাখুলি চলি আছে, গোটেইখিনিত খুলি আছে বস্তুখিনি। এতিয়া সামৰিব, আৰু এয়া চাওক সামৰণি, চব খোলাখুলি চলি আছে। আৰু এইখিনি জেগাতে আমাৰ CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাষণ দিছিলে। চ' আজি চাব নোৱাৰিলোঁ, বাট এতিয়া আহি চাই আছোঁ ওচৰৰ পৰা। তেতিয়া আহিলে বাৰু ইমান ওচৰৰ পৰা চাব নোৱাৰিলোঁ হয়। এতিয়া এই ল'ৰা উঠিও আছেচোন, বাহ। উঠিছা? ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিছিলে, আৰু ইয়াত জনাৰ্দন উঠি আছে। ইয়াত কোন আহিছিলে? আমাৰ CM ছাৰ ইয়াত ভাষণ দিছিলে, আৰু এই জেগাটোতে ই যেতিয়া উঠিছে ভাল পাইছে বাৰু। ইয়াত আহি খেলি আছোঁ, এতিয়া ভাল লাগিছে, ৱেডাৰ বঢ়িয়া, বতৰ भी सुहाना है, मौसम भी सुहाना है। এতটো হ'লে অডিঅ' পাৱাৰ নাই। বতৰ भी सुहाना है, मौसम भी सुहाना है, জনাৰ্দন भी है। ইয়ো আছে, CMৰ হেৰিত য'ত ভাষণ দিছিলে তাতে উঠিছে বেচেৰা। খেলি আছোঁ ইয়াত, ল'ৰাই খেলি আছে, জনাৰ্দনে। চ' ভাল লাগিছে আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। ভাৰত মাতা কি জয়।